নমস্কাৰ বন্ধুসকল এফএক্স টিভিলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আৰম্ভ কৰিবলৈ লৈছো এটা নতুন সিৰিজৰ হলিউডৰ বিখ্যাত ছবি তথা ইয়াৰ এক গঠনমূলক আলোচনাৰ জৰিয়তে আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিব খুজিছো সৰ্বকালৰ এখন অন্যতম শ্ৰেষ্ঠ ছবি দা গডফাদাৰৰ প্ৰথম খণ্ড তাৰ আগতে সিনেমা আৰু সিনেমা সম্পৰ্কীয় বিভিন্ন গঠনমূলক ভিডিঅ' চাবলৈ সাবস্ক্ৰাইব কৰক এফএক্স টিভি তেন্তে আহক আৰম্ভ কৰো আজিৰ ভিডিঅ'টো অপৰাধকেন্দ্ৰিক পৰিয়ালত জন্ম হৈ অপৰাধজনিত কাম কাজৰ পৰা নিজকে আঁতৰাই সেইবিলাকৰ পৰা এক নিৰাপদ দূৰত্বত অৱস্থান গ্ৰহণ কৰি এটা বেলেগ জীৱন যাপন কৰিম বুলি ভবা সেই পৰিয়ালৰ এজন সন্তানে যেতিয়া বহু দিনৰ মূৰত ঘৰলৈ যুদ্ধৰ পৰা উভতি আহে তেতিয়া হয়তো সেই সন্তানে ভাবিব পৰা নাছিল যে মানুহৰ কৰ্ম আদি সকলো সময় আৰু পৰিস্থিতিৰ দাস পিতৃ তথা জ্যেষ্ঠ ভাতৃৰ কাম কাজ বেয়া পোৱা সেই সন্তান যে এদিন পিতৃ স্থাপন কৰা সেই সাম্ৰাজ্যখনৰ দায়িত্বভাৰ চম্ভালিব লাগিব এই কথা সপোনতো ভবা নাছিল ইটালীৰ কয়লিয়ন নামৰ সৰু চহৰ এখনত জন্ম লাভ কৰা ভিটো এণ্টলিনৰ মাক দেউতাক তথা ভাতৃ সকলোকে সেই চহৰৰ এজন মাফিয়া ডনে হত্যা কৰিছিল ভিটোৱে কোনোমতে সাৰি পলাই গৈছিল আমেৰিকালৈ য'ত গৈ তেওঁ নাম লৈছিল নিজৰ জন্ম হোৱা কয়লিয়ন চহৰখনৰে আমেৰিকাৰ মাটিত তেওঁ নাম লৈছিল ভিটো কৰ্লিয়নৰ লাহে লাহে এই নামৰ লোকজন পৰাক্ৰমী হৈ পৰিছিল এই নামৰ ওজন বৃদ্ধি পাইছিল বন্ধুৰ সংখ্যা যিদৰে বাঢ়িছিল তাতকৈ দ্ৰুতগতিৰে বাঢ়িছিল শত্ৰুৰ সংখ্যা সকলোৱে তেওঁক গডফাদাৰ বুলিছিল যে বিশ্বাস কৰিছিল এটা কথা কিপ ইয়ৰ ফ্ৰেণ্ড ক্লোজ এণ্ড ইয়ৰ এনিমিজ ক্লোজাৰ ওপৰত কোৱা এইখিনি ঘটনা বা কাহিনী 1972 চনৰ বিশ্ববিখ্যাত ছবি দি গডফাদাৰৰ 1969 চনত মাৰিও পুজে লিখি উলিয়াইছিল দি গডফাদাৰ নামৰ উপন্যাসখন বেষ্টসেলাৰ হোৱা এই উপন্যাসখনৰ আধাৰত এখন ছবি নিৰ্মাণ কৰা মনস্থ কৰিলে পেৰামাউণ্ট পিকচাৰ্ছে সেই মৰ্মে প্ৰযোজক ৰবাৰ্ট ইনভাছে এই ছবিৰ নিৰ্দেশনা তথা চিত্ৰনাট্য নিৰ্মাণৰ দায়িত্ব দিলে 1970 চনৰ যুদ্ধভিত্তিক ছবি পেটনৰ চিত্ৰনাট্যৰ বাবে অস্কাৰ বঁটা লাভ কৰা ফ্ৰান্সিছ ফৰ্ড কপলাক মাৰিও পুজ আৰু কপলাই দুই মিলি ৰচনা কৰিলে ছবিখনৰ চিত্ৰনাট্য আৰু সেই ছবি নিৰ্মাণৰ সময়ছোৱাত হয়তো তেওঁলোকে কল্পনা কৰা নাছিল যে তেওঁলোকৰ এইখন ছবিয়ে ছবি জগতত এক খলকনি তুলিব ছবিখন সৰ্বকালৰ এখন সৰ্বশ্ৰেষ্ঠ ছবিৰ মাজৰ এখন হ'ব কিন্তু কালক্ৰমত সেয়া হৈছিল যাৰ বাবে ছবিখনৰ লগত জড়িত সকলোৱে আমাৰ ধন্যবাদৰ পাত্ৰ আই বিলিভ ইন আমেৰিকা আছিল ছবিখনৰ প্ৰথমটো সংলাপ যিটো ভয়ানকভাৱে কৈছিল বনাশ্ৰয় এজন বিদেশী খটকাৰ লগত জড়িত এজন ব্যক্তি তেওঁ কথা কৈছিল গডফাদাৰ ভিটো কৰ্লিয়নক গডফাদাৰৰ পুত্ৰীৰ বিবাহৰ দিনাখন তেওঁ ওচৰলৈ বনাশ্ৰয় আহিছিল এটা সহায় বিচাৰি কাৰণ তেওঁ গম পাই পুত্ৰীৰ বিবাহৰ দিনা গডফাদাৰে তেওঁক সহায় কৰিবলৈ মানা নকৰে বনাশ্ৰয় আমেৰিকাক ভাল পাইছিল মিলি গৈছিল তাৰ বতাহ মাটিৰ লগত কিন্তু এদিন এজন আমেৰিকানে তেওঁৰ বিশ্বাসৰ মৃত্যু ঘটাইছিল সেয়েহে তাৰ পুতক তুলিবলৈ তেওঁ সহায় ভিক্ষা মাগিছিল ভিটো কৰ্লিয়নৰ ওচৰত বনাশ্ৰয় ইয়াৰ বিনিময়ত যিকোনো কাম কৰিবলৈ বা ধন দিবলৈ প্ৰস্তুত আছিল কিন্তু কৰ্লিয়নে বিচাৰিছিল বন্ধুত্ব আৰু এদিন হয়তো তেওঁ সেই বন্ধুৰ ওচৰলৈ আহিব সহায়ৰ হাত বিচাৰি এটা ৰাতি তেওঁ গডফাদাৰৰ ওচৰত চাপিছিল সেই বন্ধু বনাশ্ৰয়ৰ সহায় বিচাৰি এটা সৰু সহায় কপলাই এইটো কথাৰ ধ্যান ৰাখিছিল যাতে তেওঁক ছবিখন নিৰ্মাণ কৰাত সম্পূৰ্ণ স্বাধীনতা দিয়া হয় অভিনেতা বাছনিৰ পৰা আৰম্ভ কৰি ছবিৰ ঘটনাৰ সময়কাললৈকে এইবিলাক ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা বিচাৰিছিল কপলাই তেওঁ এইখন ছবিৰ মাজেৰে আমেৰিকাক অন্য এক ধৰণেৰে দৰ্শকৰ আগত দাঙি ধৰিব বিচাৰিছিল তেওঁ এখন ছবি দৰ্শকৰ মাজলৈ আনিব বিচাৰিছিল যাক পাছলৈ কোৱা হওক আমেৰিকাৰ বহিৰাগত লোকসকলৰ আমেৰিকাৰ লগত থকা সম্পৰ্কৰ ওপৰত এখন ছবি পিতা পুত্ৰসকলৰ ওপৰত এখন ছবি হতনে কোৱা আমেৰিকান ড্ৰিমৰ ওপৰত এখন ছবি বুলি নিজৰ ইটালিয়ান সম্পৰ্কৰ কথা যেন তেওঁ নিজেই অৱগত কৰাইছিল এই ছবিখনৰ জৰিয়তে কপলাই এইটো কথাৰ ধ্যান ৰাখিছিল যাতে তেওঁক ছবিখন নিৰ্মাণ কৰাত সম্পূৰ্ণ স্বাধীনতা দিয়া হয় অভিনেতা বাছনিৰ পৰা আৰম্ভ কৰি ছবিৰ ঘটনাৰ সময়কাললৈকে এইবিলাক ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা বিচাৰিছিল কপলাই তেওঁ এইখন ছবিৰ মাজেৰে আমেৰিকাক অন্য এক ধৰণেৰে দৰ্শকৰ আগত দাঙি ধৰিব বিচাৰিছিল তেওঁ এখন ছবি দৰ্শকৰ মাজলৈ আনিব বিচাৰিছিল যাক পাছলৈ কোৱা হওক আমেৰিকাৰ বহিৰাগত লোকসকলৰ আমেৰিকাৰ লগত থকা সম্পৰ্কৰ ওপৰত এখন ছবি পিতা পুত্ৰসকলৰ ওপৰত এখন ছবি হতনে কোৱা আমেৰিকান ড্ৰিমৰ ওপৰত এখন ছবি বুলি নিজৰ ইটালিয়ান সম্পৰ্কৰ কথা যেন তেওঁ নিজেই অৱগত কৰাইছিল এই ছবিখনৰ জৰিয়তে ডন ভিটো কৰ্লিয়ন অৰ্থাৎ গডফাদাৰৰ চৰিত্ৰটোৰ বাবে ষ্টুডিঅ'ই বাছনি কৰিছিল বাৰ্ট লেনকাষ্টাৰ আৰ্নষ্ট পৰ্গনিন
ফ্ৰেংক চিন্ট্ৰা আৰু লৰেন্স অলিভাৰৰ দৰে অভিনেতা কিন্তু কপলাৰ পছন্দৰ অভিনেতা আছিল মাৰ্লন ব্ৰেণ্ডো সেই সময়ত ব্ৰেণ্ডোৰ অভিনয় জীৱনৰ নৌকাখন ডুবি আছিল আৰু তেওঁ যেন পানীত ককবকাই আছিল তেওঁ প্ৰয়োজন হৈছিল এখন সহায়ৰ হাতৰ সেয়া ষ্টুডিঅ'ই কপলাৰ এই সিদ্ধান্ত একেবাৰতে মানি ল'ব পৰা নাছিল কিন্তু কপলা আছিল নিজৰ সিদ্ধান্তত অটল তেওঁ ব্ৰেণ্ডলৈ আগবঢ়াইছিল এখন সহায়ৰ হাত কপলাই ব্ৰেণ্ডক এটা স্ক্ৰীন টেষ্ট দিবলৈ সৈমান কৰোৱালে ব্ৰেণ্ডৰ চুলিখিনি পাছলৈ ফনুৱালে মুখত অলপ মেকআপ কৰালে যাতে তেওঁৰ চকুৰ এক কাঢ়তা দেখা পোৱা যায় কৰ্কশ কণ্ঠৰে মাৰ্লন ব্ৰেণ্ডৰ সেই স্ক্ৰীন টেষ্টেৰ এজন ছবি জগতলৈ পুনৰ ঘূৰি অহাৰ ইংগিত দিছিল 47 বছৰীয়া ব্ৰেণ্ডৰ সেই স্ক্ৰীন টেষ্ট চাই প্ৰযোজকসকলে কপলাক সেউজীয়া সংকেত দিয়াৰ বাহিৰে আন উপায় নাছিল ভিট কলিয়নৰ পুত্ৰসকলৰ চৰিত্ৰ বাছনিৰ ক্ষেত্ৰতো কপলাই প্ৰযোজকসকলৰ লগত যুঁজিবলগীয়া হৈছিল প্ৰযোজকসকলৰ পছন্দৰ অভিনেতা আছিল জেক নিকলসন ৱাৰেন বেট্টি ৰবাৰ্ট ৰেডফোৰ্ড আদি আনহাতে কপলাই বাছনি কৰিছিল জেমছ কান ৰবাৰ্ট ডুভেল আৰু জন কেজলেক ক্ৰমে ছনি কলিয়ন টম হেগাৰ আৰু ফ্ৰেংকি কলিয়ন চৰিত্ৰৰ বাবে ছবিখনৰ আনটো মুখ্য চৰিত্ৰ মাইকেল কলিয়নৰ বাবে আকৌ কপলা যুঁজিবলগীয়া হৈছিল প্ৰযোজকৰ সৈতে কপলাই মাইকেলৰ চৰিত্ৰটোৰ বাবে বাছনি কৰিছিল সেই সময়ৰ এজন অখ্যাত অভিনেতা এল পেচিনো কিন্তু প্ৰযোজকসকলৰ মতে পেচিনো আছিল চাপৰ কিন্তু কপলা অভিনেতা বাছনিৰ ক্ষেত্ৰত আকৌ আছিল অটল আৰু সেই সত্যৰ বাছনি মতেই হ'ল ছবিৰ অভিনেতাসকল কপলা আৰু প্ৰযোজকসকলৰ মাজৰ যুঁজখন ইমানতে অন্ত হোৱা নাছিল পইচা বছৰৰ বাবে প্ৰযোজকে বিচাৰিছিল ছবিখনৰ সময়ছোৱা 1970ৰ সময়ছোৱা হওক কিন্তু কপলাই বিচাৰিছিল ছবিখনৰ সময়কাল উপন্যাসখনৰ দৰে দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সময়ছোৱা হওক প্ৰযোজক ৰবাৰ্ট ইভান্স আৰু কপলাৰ মাজত আন বহুতো এনেধৰণৰ যুঁজ হৈছিল কিন্তু প্ৰায় সকলো কেইখন যুঁজতে বিজয়ী হৈছিল কপলা ইয়াৰ কাৰণ আছিল ছবিখনৰ অভিনেতা তথা ছবিখনৰ লগত জড়িত ব্যক্তিসকলৰ কপলাৰ প্ৰতি থকা অনুগত্য তথা বিশ্বাস ইভান্স আৰু কপলাৰ মাজত সংঘাতে এনে এক পৰ্যায় পাইছিল যে কপলাই ভাবিবলৈ লৈছিল তেওঁক যিকোনো এদিন ছবি নিৰ্দেশনৰ পৰা দায়িত্বৰ পৰা বাহিৰ কৰি দিয়া হ'ব এনে হোৱাৰ কাৰণ আছিল অস্কাৰ বিজয়ী নিৰ্দেশক এলিয়া কাজানৰ ছবিৰ চিত্ৰগ্ৰহণত চলি থকাৰ সময়ত ছবিৰ ছেটত আবিৰ্ভাৱ মাৰ্লন ব্ৰেণ্ডোৱে প্ৰান্তৰ হৈ প্ৰযোজকৰ আগত নিজৰ চৰ্ত ৰাখিছিল যদি কপলা গডফাদাৰৰ পৰা বাহিৰ হয় তেন্তে তেওঁ এই ছবিত কাম নকৰে সৰ্বশেষত পেৰামাউণ্ট পিকচাৰ্ছে ফৰ্ড কপলাক ছবিখনৰ নিৰ্মাণৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা দিছিল 1972 চনত মুক্তি লাভ কৰাৰ পিছত ছবিখন সকলোৰে চৰ্চাৰ কাৰণ হৈ পৰিছিল দৰ্শক সমালোচক সকলোৱে ছবিখন আদৰি লৈছিল বহুতৰ মতে ছবিখন আছিল 1941 চনৰ চিটিজেন কেনৰ পৰা হলিউডৰ সৰ্বশ্ৰেষ্ঠ ছবি যিটো আজিও বহুতে মানি চলে মুক্তি 3 মাহৰ ভিতৰতে ছবিখনে 1965 চনৰ দ্য সাউণ্ড অফ মিউজিকৰ সেই সময়ৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ অভিলেখ ভংগ কৰিছিল ছবিখনৰ সংলাপ দৰ্শকৰ মুখে মুখে শুনিবলৈ পোৱা গৈছিল ছবিখনৰ সংগীত হৈ পৰিছিল অতিকৈ জনপ্ৰিয় ই আমেৰিকাৰ স্বাভিমান ভাৱনাৰ লগত জড়িত হৈ পৰিছিল কপলাৰ কাহিনী কোৱাৰ ধৰণ আছিল অনন্য প্ৰথমতে সম্পূৰ্ণ কলিয়ন পৰিয়ালৰ লগত চিনাকি হোৱাৰ সুযোগ দিছে ভিতৰ দুহিতা কণীৰ বিবাহৰ জৰিয়তে কলিয়ন পৰিয়ালৰ লগত জড়িত আন লোকসকলক পৰিচয় কৰিবলৈ বিচৰা হৈছে বিবাহখনৰ জৰিয়তে সেইদৰে ডন ভিতৰ কৰ্মৰ ওপৰতো এক চমু আলোকপাত কৰিব বিচৰা হৈছে বিবাহৰ মাজে মাজে চলি থকা ডন ভিতৰ কিছু লোকৰ সৈতে হোৱা মেল মিলাপৰ জৰিয়তে লগতে দেখুওৱা হৈছে ডন ভিতৰ ব্যক্তিত্ব গডফাদাৰৰ ব্যক্তিত্ব পাছলৈ ভিতক হত্যাৰ চেষ্টা চলোৱা মাইকেল কলিয়নে বুজি উঠিছিল পিতৃৰ ওপৰত শত্ৰুৰ আক্ৰমণ ইমান সোনকালে শেষ নহল পৰিস্থিতিয়ে বাধ্য কৰাইছিল নিজৰ পৰিয়ালৰ মাজলৈ সোমাই নিজকে পিতৃৰ লগত সময় কটাবলৈ কাৰণ পৰিয়ালতকৈ ডাঙৰ একো নহয় অপৰাধৰ জগতখন কেতিয়াও সোমাব নোখোজা মাইকেলে দুজনকৈ ব্যক্তিক হত্যা কৰি আগজননী দিছিল নিজৰ আগমনৰ পাৰ্টিছনৰ নিশংস হত্যাকাণ্ডৰ পিছত পিতৃৰ উত্তৰাধিকাৰী ৰূপে একমাত্ৰ সক্ষম ব্যক্তি আছিল মাইকেল আৰু তেওঁ যে পিতৃতকৈ অধিক নিশংস তথা কৰুণ সেই কথা প্ৰমাণ ছবিৰ শেষত দেখিবলৈ পাম লগতে দেখিবলৈ পাওঁ দি গডফাদাৰটোত তেওঁ পিতৃ কোৱা কিপ ইউৰ ফ্ৰেণ্ড ক্লোজ বাট ইউৰ এনিমিজ ক্লোজাৰ কথাষাৰ আখৰে মানি চলিছিল এগৰাকী দক্ষ দবা খেলুৱৈৰ দৰে তেওঁ এজনকৈ আন চাৰিটা পৰিয়ালৰ মূল ব্যক্তিসকলক হত্যা কৰোৱাইছিল আনকি ককাইক ছনিৰ হত্যাৰ জড়িত থকাৰ বাবে নিজৰ জোৱাইক কাৰ্লক হত্যা কৰোৱাইছিল মাৰ্লন ব্ৰেণ্ডোৱে ভিটো কলিয়নৰ চৰিত্ৰটোৰ মাজেৰে এই সকলোবিলাক ভাৱ অতি সুন্দৰকৈ প্ৰকাশ কৰিছিল দ্বিতীয় বিশ্বযুদ্ধৰ এজন যুদ্ধবীৰৰ পৰা দুটাকৈ নিশংস হত্যাৰ পাছতে নিজৰ পৰিয়ালৰ বাকজৰি সম্ভলালৈকে মাইকেলৰ চৰিত্ৰত আছিল বহুত দৰপীয় সেই সময়ৰ বিখ্যাত এল পেচিনো অতি নিখুঁতভাৱে চৰিত্ৰটো ৰূপায়ণ কৰিছিল তেওঁৰ চকুত ফুটি উঠিছিল ক্ৰমান্বয়ে গঢ়ি উঠা নিশংসতা ক্ৰূৰতা তথা কাঠুৰতা
চৰিত্ৰটো যে কালক্ৰমত ব্ৰেণ্ডোৰ চৰিত্ৰটোকো বিপদজনক হ'ব সেই কথাৰ আগজাননী তেওঁ দিছিল অতি সোনকালে সেই আৰম্ভণি আছিল তেওঁৰ সফল অভিনয় জগতৰ সফল আৰম্ভণি এইদৰে খঙাল ছনিৰ ৰূপত জেমছ কেন শাৰীৰিক তথা মানসিকভাৱে দুৰ্বল ফ্ৰেংকিৰ ৰূপত জন কেজেল ডন ভিটৰ তুলি লোৱা সন্তান তথা ভিঅ'ৰ খোহাত স্বৰূপ টমে হেগলেৰ ৰবাৰ্ট ডুভালৰ পৰা আৰম্ভ কৰি মাইকেলৰ পত্নী কেৰ ৰূপত ডায়ানা কিটৰ অভিনয় আছিল প্ৰশংসনীয় দি গডফাদাৰ ছবিখন অস্কাৰৰ দহটা বিভিন্ন শাখাত মনোনীত হৈছিল যাৰ ভিতৰত বঁটা লাভ কৰিছিল 3টা শিতানত মুঠ অভিনেতা ৰূপে মাৰ্লন ব্ৰেণ্ডো মনোনীত য'ত তেওঁ এই বিজয়ী হৈছিল হোৱাৰ উপৰিও এল পাচিনো জেমছ কেন ৰিচাৰ্ড কেষ্টেলানো মনোনীত হৈছিল শ্ৰেষ্ঠ সহ অভিনেতাৰ বাবে শ্ৰেষ্ঠ নিৰ্দেশক বঁটাৰ বাবে মনোনীত হোৱাৰ উপৰি ছবিখনে লাভ কৰিছিল অস্কাৰৰ শ্ৰেষ্ঠ ছবিৰ বঁটা ঠিক সেইদৰে লাভ কৰিছিল চিত্ৰনাট্যৰ বাবে শ্ৰেষ্ঠ বঁটা নিকো ৰুটাৰ আৱাস সংগীত আছিল ছবিখনৰ সফলতাৰ অন্য এক চাবিকাঠি ইটালিয়ান শৈলীৰ সংগীতে ছবিখনক বাৰে বাৰে সংযোগ কৰিছিল আমেৰিকা আৰু ইটালী ছবিখনৰ চিনেমাটোগ্ৰাফাৰ আছিল গৰ্ডন ৱেলেছ ছবিখনত বহুত কেইটা প্ৰয়োজনীয় দৃশ্য বা মুহূৰ্ত আছিল যেনে কণীৰ ব্যৱহাৰত লাহে লাহে কৰা ডন ভিটো কয়লিয়নৰ পৰিয়ালৰ সৈতে চিনাকি ডন ভিটোৰ ওপৰত গুলীবৰ্ষণ পৌলিৰ হত্যাকাণ্ড য'ত এটা সংলাপ আছিল লিভ দ্য গান ব্ৰিং দ্য কেনলি মাইকেল চলছ আৰু মেকলাস্কিক ৰেষ্টুৰেণ্টত কৰা হত্যা ছনিৰ ওপৰত গুলীবৰ্ষণ টম হেগানে ছনিৰ মৃত্যুৰ বাতৰি ডন ভিটোক কোৱা ডন ভিটোৰ 5টা মুখ্য পৰিয়ালৰ আগত দিয়া নিজৰ বক্তব্য ডন ভিটোৰ নিজৰ নাতিয়েকৰ সৈতে বাগিচাত খেলি থাকোঁতে হোৱা মৃত্যু মাইকেলৰ দ্বাৰা 4টা পৰিয়ালৰ মুখ্যসকলকে ধৰি আন শত্ৰুক কৰা হত্যাকাণ্ড আজি আছিল ছবিখনৰ মুখ্য উল্লেখনীয় মুহূৰ্ত অকলৰ ফালৰে পৰাই সম্পূৰ্ণ ৰূপত বহু কম ছবি আমাৰ মাজলৈ আহে তাৰে ভিতৰত অন্যতম দ্য গডফাদাৰ অপৰাধ শৈলী এক নতুন দিশ দেখুওৱা এই ছবিখনৰ তুলনা অতি কম ছবিৰ লগত কৰিব পাৰি তাৰ ভিতৰত ইয়াৰ এখন দ্বিতীয় খণ্ড 1974 চনৰ দ্য গডফাদাৰ যিখন বহুতে দ্য গডফাদাৰতকৈ ওপৰত ৰাখিব খোজে দ্বিতীয় খণ্ডখন আছিল প্ৰথম খণ্ডতকৈ জটিল নৃশংস তথা বিপদজনক কাৰণ প্ৰথম খণ্ডখনত চলে দুটাকৈ কাহিনী সমান্তৰালকৈ এটা ভিটো কৰ্লিয়নৰ উত্থাপনৰ কাহিনী আনটো মাইকেল কৰ্লিয়নৰ আৰু বিপদজনক শক্তিশালী হোৱাৰ কাহিনী